কংগ্ৰেছ দলৰ ভিতৰত বহুত কাজিয়া পেচাল এতিয়াও আৰু কেইবাজনো সিনিয়ৰ নেতা আমাৰ পাৰ্টিত আহিব খুজিয়ে আছে গতিকে কোনে কি কৰে কংগ্ৰেছত আপুনি ধৰিব নোৱাৰে অভিলেখ এইবাৰ ইমান ভোটৰ হ'ব আপোনালোকে নিজে ভাবকচোন 9টা বজাত ইলেকশ্যন মিটিঙত কোনোবা মানুহ আহে নেকি আজিৰ এতিয়াওতো দূৰত চাই আহিয়ে আছে মানুহ এনেকুৱা পৰিৱেশ অসমত আগতে নাছিলেই এইবাৰ ঐতিহাসিক বিজয়ৰ ফালে আমি আগবাঢ়িছোঁ জাতিটোৰ সংকটৰ মুহূৰ্তত আমি একেলগ হৈ থাকিব লাগিব একতাৰ বেলেগ কোনো কথা নাই আজি যিটো কংগ্ৰেছে নতুন বৰ অসমৰ কথা কৈছে সি আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান যে এতিয়া অসমত শংকৰদেৱ নচলে অসমত এতিয়া চাওলুং চুকাফা নচলে এতিয়া অসমত বাংলাদেশী মূলৰ মানুহৰ শাসন চলিব